हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। सो আজি আপোনালোকক ৰিটাৰ্ণৰ বিষয়ে এইটো ভিডিঅ'ত জনাম যে এই 11-12 দিনত কেনেকৈ আপোনালোকে সিলেবাস কমপ্লিট কৰিব আৰু কি টপিকত ষ্টাডি কৰিব। সো এতিয়া সময় নাই আমাৰ হাতত, যেহেতু মাৰ্চৰ 23 তাৰিখে আমাৰ এক্সাম হ'ব ABUB আৰু APR। এতিয়া এই কেইদিনত কম সময়ত কেনেকৈ আমি ষ্টাডি কৰিম, কাৰণ বহুতৰ মনত কুৱেশ্যন হৈ আছে যে এতিয়া ক'ৰ পৰা কুৱেশ্যন উঠাম, কেনেকৈ পঢ়িম, কি কুৱেশ্যন চাম, ইমান কুৱেশ্যন আছে কেনেকৈ পঢ়িম, ক'ৰ পৰা চাম, বহুতৰ মনত এইটো কুৱেশ্যন আছে। সো এইটো ভিডিঅ'ত গোটেইখিনি আমি আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাব। এই কম দিনত কেনেকৈ আমি ষ্টাডি কৰি ভাল এটা মাৰ্ক উঠাব পাৰিম, ক'ত কুৱেশ্যন উঠাম, ক'ৰ পৰা কুৱেশ্যন উঠাম, কি চাম, সো গোটেইখিনি এইটোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদিহে চেনেলত নতুনবাৰ ভিজিট কৰিছে প্লিজ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, ছাবস্ক্ৰাইব কৰি আগত, বুজি পাইছে। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া মেইন কথা হ'ল আমাৰ যে আমি কি টপিকত চাব লাগিব। এক নম্বৰতে কিছুমানে কি কৰে, মেথছত ভয় খায় যে মেথছ বহুত টাফ মেথছ আহিব নেকি, বহুত হাই লেভেলৰ মেথছ আহিব নেকি। এটা কথা সদায় মনত ৰাখিব, ABUB APRত কেতিয়াও হাই লেভেলৰ মেথছ নাহে। তো আপোনালোকে পাৰিলে মেথছটোত ইমান মাথা নামাৰিব, কাৰণ কিয় ABUBত মেথছ একেবাৰে পানীৰ নিচিনা মেথছ আহে। 2বাৰ দিছোঁ ABUBত এক্সাম, 2বাৰে পাছ কৰিছোঁ। তো মেথছ একেবাৰে পানীৰ নিচিনা আহে, মেথছ আপোনালোকে পাছ কৰিব। মেথছত যিখিনি মাৰ্ক আছে, যদি 10টা কুৱেশ্যন আহে 6টা কুৱেশ্যন আপোনালোকে কৰিব পাৰিব, এইটো কনফাৰ্ম। চ' তাৰ কাৰণে মেথছত ইমান মাথা নামাৰিব। চ' ৰিজনিং, মেইন কথা হ'ল ৰিজনিংটো আপোনালোকে ভালকৈ চাব, ৰিজনিং টপিকটো ভালকৈ চাব। ইমান হাই লেভেলৰ ৰিজনিং নহয়, নৰ্মেল ৰিজনিংখিনি চাব। আৰু গ্ৰামাৰ, মেথছ, ৰিজনিং, গ্ৰামাৰ এই তিনিটা আপোনালোকে কমপ্লিট কৰি ল'ব। তাৰপিছত এতিয়া GK ক'ৰ পৰা উঠাম, হয়নে নাই। মেইন কথা হ'ল GK ক'ৰ পৰা উঠাম, কেনেকৈ চাম, ক'ৰ পৰা GK আহিব, আমি ইমান GK আছে কেনেকৈ চাম। 5-6 হাজাৰ GK তো চাব নোৱাৰিম এই 10-12 দিনত, কাৰণ কিয় সময় নাই। আগতেতো আমি ভাবিছোঁ যে কাট অফ দিব, কাট অফৰ পিছত আমি সময় পাম। এতিয়াতো চাইছে কাট অফৰ পিছত সময় নাই, এনেও সময় নাপায়, 11 দিন পাব। কাট অফ দিয়াৰ পিছত 11 দিন সময় পাব আপোনালোকে, এই 11 দিনত, ঠিক আছে। চ' এতিয়া মই কেইটামান টপিক ক'ম যে ক'ৰ পৰা আপোনালোকে GKখিনি উঠাব, চাব। তো এইখিনি ভালদৰে ধ্যান দি শুনিব আৰু পাৰিলে নোট কৰি ৰাখিব, তাৰ পৰাই GKখিনি উঠাব, ঠিক আছে। এতিয়া মেইন কথা হ'ল GK ক'ৰ পৰা আহিব। এটা কথা মনত ৰাখিব, প্ৰত্যেকটো এক্সামত, যিমান হাই লেভেলৰ এক্সাম হ'লেও এতিয়া নেশ্যনেল পাৰ্ক আমাৰ অসমত যিমানখিনি আছে, এটা হ'লেও কুৱেশ্যন থাকে। চ' তাৰ কাৰণে নেশ্যনেল পাৰ্কৰ ওপৰত কুৱেশ্যন যিমান আছে গোটেইখিনি কমপ্লিট কৰিব। তাৰপিছত আপোনালোকে গম পায় যে আমাৰ স্পৰ্টছৰ ওপৰত, খেলৰ ওপৰত বহুত কুৱেশ্যন আহে। আপোনালোকে খেলৰ ওপৰত যিমান কুৱেশ্যন আছে, যেনেকুৱা হিমা দাস আছে, লাভলীনা বৰগোহাঁই আছে, নীৰজ চোপ্ৰা আছে, চ' তেনেকুৱা ধৰণৰ খেল আৰু মানুহখিনি ৰিলেটেড যিমান কুৱেশ্যন আছে গোটেইখিনি আপোনালোকে চাই যাব, ঠিক আছে। এইবিলাক কুৱেশ্যন কেতিয়াও মিক্স নকৰিব, আহিবই একদম 100%। এটা হ'লেও স্পৰ্টছৰ কুৱেশ্যন থাকিবই, এইটো পাহৰি নাযাব। আপোনালোকে পাৰিলে আগৰ কুৱেশ্যনখিনি চাব, পেপাৰখিনি চাব, এটা হ'লেও কুৱেশ্যন আছে খেলৰ ওপৰত। আৰু মানুহখিনিৰ ৰিলেটেড কুৱেশ্যনখিনি চাব দেই, এই হিমা দাস, নীৰজ চোপ্ৰা, তাৰপিছত লাভলীনা বৰগোহাঁই, এইখিনিৰ ওপৰত চাব, ঠিক আছে। আৰু এতিয়া আমাৰ অসমত কিমানখন বেটেলিয়ান আছে, অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান কেইটা আছে, তাৰপিছত ডাইৰেক্ট বেটেলিয়ান কেইটা আছে। চ' এইবিলাক কুৱেশ্যনো চাব আপোনালোকে, যিকোনো কিতাপত থাকে বেটেলিয়ান কেইটা আছে, তাৰপিছত কামাণ্ডো বেটেলিয়ান নতুনকৈ কেইটা হ'ল, এইবিলাকৰ ওপৰত চাব। কাৰণ এইবাৰ কুৱেশ্যন কাটিবই 100%, একদম 100% কুৱেশ্যন কাটিবই বেটেলিয়ানৰ ওপৰত, যিকোনো এটা। আগতেও কাটিছিল, এইবাৰো কাটিব। আপোনালোকে এইখিনি কুৱেশ্যন চাব। আৰু পলিটি, ইণ্ডিয়ান আৰু অসমত যিখিনি মানে ৰাজনীতিৰ ওপৰত কুৱেশ্যন আছে গোটেইখিনি আপোনালোকে চাব, ঠিক আছে। ৰাজনীতি ৰিলেটেড কুৱেশ্যন যিমান আছে গোটেইখিনি কুৱেশ্যন আপোনালোকে চাব। তেনেকুৱা ধৰণৰ কুৱেশ্যন যদি টপিক ৱাইজ কুৱেশ্যন চাই আপোনালোকে, তেতিয়াহ'লে আপোনালোকে এনচাৰ কৰি আহিব পাৰিব, ঠিক আছে। আৰু আমাৰ এতিয়া ডিষ্ট্ৰিক্ট কেইটা আছে, আৰু ডিষ্ট্ৰিক্টৰ কোনটো ডিষ্ট্ৰিক্টৰ মাটিকালি কিমান আছে, আমাৰ মাটিকালি হিচাপত ডিষ্ট্ৰিক্ট কোনটো সৰু আছে, আৰু জনসংখ্যা হিচাপত কোনটো ডিষ্ট্ৰিক্ট ডাঙৰ বা সৰু। চ' গোটেইখিনি এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া টপিক ৱাইজ কুৱেশ্যন চাব, আপোনালোকে গেৰেণ্টি আছে পাছ কৰিব। এতিয়া যদি আপোনালোকে ফিজিকেলত 51 বা 52 পাইছে, বেছি মাৰ্ক নালাগে, ৰিটেনত 35 হ'লে আপোনালোকে নিজৰ নামত এটা ভেকেঞ্চি কৰিব পাৰিব, গম পায়নে নাই। চ' অলপ কষ্ট কৰক, এইকেইদিন কষ্ট কৰক, ইমান দিনতো ঘূৰি ফুৰিছে, আপোনালোকে এইকেইদিন অলপমান কষ্ট কৰক, ঠিক আছে।
আৰু এতিয়া নামী দামী মানুহ যিখিনি আছে যেনেকুৱা মহাত্মা গান্ধী আছে এনেকুৱা টাইপৰ কুৱেশ্যনখিনি চাব মহাত্মা গান্ধীৰ জন্মৰ পৰা লৈ একদম শেষলৈকে কিমান কুৱেশ্যন আছে এইবিলাক কুৱেশ্যন আপোনালোকে চাব ঠিক আছে তো তেনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আছে আৰু যদি আপোনালোকক ফ্ৰী ই বুক লাগে বা ফ্ৰী PDF লাগে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে মোৰ টেলিগ্ৰাম চেনেলত তাতে গৈ জইন হ'ব একদম এভেইলেবল টপিক ৱাইজত কুৱেশ্যন কিছুমান আছে আপোনালোকে গৈ কেনে ভালদৰে ষ্টাডি কৰিব পাৰিব ভাল হ'ব আৰু যদি এতিয়া মোৰ এম্বিশ্যন কোচিং ক্লাছেছ যিটো কোচিং চেণ্টাৰ আছে তাৰে যদি টেষ্ট পেপাৰখিনি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে মোৰ হোৱাটছএপ নাম্বাৰ এটা দিয়া আছে ডিছক্ৰিপশ্যনত সেইটোত গৈ কিনে হোৱাটছএপত এটা মেছেজ কৰিব আৰু আপোনালোকক মই যিমান পাৰোঁ হেল্প কৰি যাম এইটো কথা দিছোঁ আৰু এক্সাম বেছি দূৰ নাই 23 তাৰিখে এক্সাম ভালকৈ ষ্টাডি কৰক এইটোৱে কামনা কৰিলোঁ ভাল হওক এক্সাম ঠিক আছে ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু কেমেৰামেন আছে মোৰ ৰঞ্জিত ছেকেণ্ড চিডিঅ'ল হয় ইয়াতে আহি ট্ৰেইনিঙত আহি লগ পাইছোঁ বহুত ভাল ভিডিঅ'ত দেখি পায় ইনষ্টাগ্ৰামত চ' সিয়ে কেমেৰা ধৰি আছে চ' ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব জয় হিন্দ জয় আই অসম